নমস্কাৰ জনাইছোঁ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মই এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু এইফালে সেয়া চাহ বনাই আছোঁ। মানে আমাৰ ভণ্টি আহিছে, ভণ্টি আৰু ভণ্টিৰ হাজবেণ্ড ৰাতুল, সিহঁত দুয়োটা আহিছে। তাকে মই এয়া চাহ ঠিক কৰি আছোঁ দিবলৈ। যিহেতু মানে গাখীৰ চাহ নাখাওঁ বুলি ক'লে, তাকে সেয়া লাল চাহ বনাই দিছোঁ আৰু তাকে চাহ বনাই দিছোঁ। এইফালে আমাৰ চেঙে মোক ভিডিঅ' অকণমান কৰি দিছিলে দেই, যিহেতু তাই সৰু ছোৱালী বৰ ভালকৈ নাজানে, আঁতৰৰ পৰা মানে এনেকৈ কৰি দিছে, ইমান ধুনীয়াকৈ দেখুৱাব পৰা নাই বাৰু। সেয়াই আৰু তাৰপিছত আকৌ এইফালে চাহ দি মেলি মাংস বনোৱাত লাগিছোঁ। মানে বনাম আৰু মাংসখিনি ঠিক কৰি লৈছোঁ। এইফালে মছলা পিঁয়াজ তেনেকৈ দি অলপ মিক্স কৰি মানে তেল সানি অলপ দেৰি বোলো তেনেকৈ থৈ দিওঁ, তেতিয়া ভাল হয় আৰু বনাবলৈ। এয়া থৈ দিছোঁ, সকলোখিনি মিক্স কৰি ল'লোঁ। তাকে মানে যিহেতু সিহঁত মানে যাবগৈ, ভণ্টিৰ হাজবেণ্ডৰ আকৌ মানে ডিউটি আছে, সেইকাৰণে থাকিব নোৱাৰে। তাৰপিছত এয়া আকৌ মাংস বনাই আছোঁ। তাকে মাংস বোলো বনাই লওঁ। তাৰপিছত আকৌ দালি বনোৱা নাই বাৰু, ঘুগুনি বনালোঁ, মটৰ ঘুগুনি বনাই তেনেকৈ। আৰু এইফালে মাংস বনাই আছোঁ আৰু সেইভাগে। তাৰপিছত এয়া ভাত খাব দিছোঁ ইহঁতক। কালি অৱশ্যে মাছ আনি থৈছিলে ধুনীয়াকৈ, তাকে সেই মাছো আছিলে থৈ দিছিলোঁ। মাছ মাংস ঘুগুনি তেনেকৈয়ে সকলোখিনি খাব দিছোঁ আৰু। তাৰপিছত এয়া ভণ্টিহঁত যাব ওলাইছে, ভৰি হাত ধুই মেলি মানে অকণমান চাফ চিকুণ হৈ